মাজুলীত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ সংবাদমেল। ৰাইজে যদি মোক ভোট দিয়ে মই ৰেণিকীৰ লগত থাকিম। বৰ্তমানৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গ্ৰাম বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰহে সোঁহাতস্বৰূপ। সেইবাবে বিজেপিৰ প্ৰাৰ্থীজনে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰেণিকীৰ লগত থাকিম বুলি ভাষণত মন্তব্য কৰিছে। এইদৰে কটাক্ষ কৰে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা দিনত বিত্তমন্ত্ৰী হিচাপে থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ থকাৰ বাবে সৰ্বানন্দ সোণোৱালে বিচৰা ধৰণে নহ'ল মাজুলীৰ উন্নয়ন। এই অভিযোগ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ। মাজুলী কৰ্মৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ সংবাদমেল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ বিস্ফোৰক মন্তব্য গোস্বামীৰ। হিমন্ত বিশ্ব বিত্তমন্ত্ৰী হোৱাৰ সময়ত মাজুলীলৈ কম পইচা দিয়াৰ বাবে স্থবিৰ হৈছিল মাজুলীৰ উন্নয়ন। সৰ্বানন্দক মুখ্যমন্ত্ৰীৰ পৰা অপসাৰণ কৰিবলৈ উঠি পৰি লাগিছিল। ভুৱন গ্ৰাম সৰ্বানন্দৰ মানুহ বুলি মন্তব্য ৰাণা গোস্বামীৰ। আজি আমি আমাৰ যিখন ইলেকশ্যনৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই এখন মোৰ চেয়াৰমেনশ্বিপত এখন ৰামান্না বৰুৱা কনভেনৰ হিচাপে লৈ আমাৰ জিলা সভাপতি আৰু মানে আমাৰ পৌৰ সভাৰ সভাপতি হিচাপে লৈ কোঅৰ্ডিনেশ্যন কমিটি এখন কমিটি কৰি দিছিলে। তাৰ ভিত্তিতে আজি আমি ইয়াত আমাৰ এই ষ্ট্ৰেটেজিক সম্পৰ্ক আমি আমাৰ যিটো এলায়েন্স পাৰ্টনাৰ আমাৰ এলায়েন্স প্ৰাৰ্থীক আমি কেনেকৈ জয়ী কৰাব পাৰোঁ তাৰ কাৰণে আমি এটা ষ্ট্ৰেটেজি আমি আলোচনা কৰিলোঁ। আমি সভা সমিতিৰ আমি চিডিউলবিলাক বনাইছোঁ আৰু সেইবিলাক আপোনালোকে সময়ত জানিব পাৰিব। পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকৰ যোগেদি মাজুলীবাসী স্বনামধন্য সত্ৰ নগৰী বিভিন্ন জাতি জনগোষ্ঠীৰে বসতিপূৰ্ণ সন্মানীয় মাজুলী সমষ্টিৰ সন্মানৰ স্বাৰ্থত মাজুলীবাসীয়ে অন্তত সুস্থ চিন্তাধাৰাৰে অন্তত এজন ভাল প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ অহা কংগ্ৰেছ দলে আমাৰ অসম জাতীয় পৰিষদ আৰু বৰ্তমান ৰাইজৰ দলেও সমৰ্থন জনাইছে। আমি যিজন প্ৰাৰ্থীক চিত্তৰঞ্জন বসুমতাৰীক প্ৰাৰ্থী দিয়া হৈছে তেখেত এজন সংগ্ৰামী সত্তা থকা ব্যক্তি। আমি আশা কৰিম যেনেকৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জাতীয় সত্তা থকা এজন ব্যক্তি হিচাপে মাজুলীৰ পৰা নিৰ্বাচিত হৈ গৈছিলে আৰু সেই একে ধাৰাৰেই এই মানে সংগ্ৰামী সত্তা থকা চিত্তৰঞ্জন বসুমতাৰীক জয়ী কৰিব বুলি মাজুলীবাসীৰ প্ৰতি আমি আহ্বান জনাইছোঁ। বিজেপি প্ৰাৰ্থীজনৰ বিষয়ে আমি বিশেষকৈ নকওঁ, কিন্তু বিজেপি প্ৰাৰ্থীগৰাকীৰ বিষয়ে সকলো ৰাইজে সকলোৱে মুখে মুখে আছে, সকলোৱে ভালদৰে জানে। ময়ো তেখেতক জানিছিলোঁ। তেখেতক মই আমাৰ দুজন মন্ত্ৰীৰ লগত পাইছিলোঁ, প্ৰাক্তন মন্ত্ৰীৰ লগত। আমাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতক আকৌ সৰ্বানন্দ সোণোৱালৰ লগতো দেখা পালোঁ যেতিয়া বিজেপি চৰকাৰ আহিলে। হয়তো কাইলৈ পৰহিলৈ যদি আকৌ বেলেগ চৰকাৰ আহে তাত বেলেগ মন্ত্ৰীৰ লগত তেখেত থাকিবগৈ। এইটো তেখেতৰ কথা আমি দেখিছোঁ। এতিয়া ঘটনাটো হৈছে যে এই যিটো সংগ্ৰামী সত্তা থকা ব্যক্তিজনে যদি নিৰ্বাচিত হয় মাজুলীবাসীয়ে নিশ্চয় মাজুলীৰ কাৰণে সংগ্ৰাম কৰিবৰ কাৰণে উন্নয়নৰ দিশত সামাজিক দিশত সংগ্ৰাম কৰিবৰ কাৰণে এজন জাতীয় সত্তাৰ এজন ব্যক্তিক পাব আৰু কেৱল ব্যৱসায় কৰি ধন ঘটিবৰ কাৰণে প্ৰাৰ্থী নহয়। এতিয়া কথাটো হৈছে যে যোৱা সময়ছোৱা যদি বসুমতাৰী ডাঙৰীয়া নিৰ্বাচিত হয় তেতিয়াহ'লে মাজুলীবাসীয়ে নিশ্চয় সংগ্ৰামৰ সত্তাৰ যোগেদি ইয়াত উন্নয়নৰ ধাৰা দেখিবলৈ পাব। লাগিলে দিছপুৰত যি চৰকাৰে নাথাকক, কিন্তু মই এটা কথা মুকলিকে ফুটাই ক'ব যে যোৱা 5টা বছৰ কিন্তু সৰ্বানন্দ সোণোৱালৰ দিনত মাজুলীত তেখেতৰ ইচ্ছা থকা স্বত্তেও সৰ্বানন্দ সোণোৱালৰ ইচ্ছা থকা স্বত্তেও বহু আঁচনি ইয়াত আনিবলৈ ইচ্ছা থকা স্বত্তেও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিফল হৈছে। বহু প্ৰতিশ্ৰুতিয়ে ঘোষণা কৰিছিল, বিফল হৈছে।
দলঙৰ আধাৰশিলা তেখেতে নিৰ্বাচিত হোৱাৰ আগতে নিৰ্বাচনৰ আগতে যোৰহাট নিমাতী আমাৰ যোৰহাট মাজুলী সংযোগী দলঙৰ আধাৰশিলা কৰিছে, কিন্তু কাম কৰিব পৰা নাছিল। ইয়াৰ গুৰিতেই যেনেকুৱা ফাইনেন্স মিনিষ্টাৰজন, ফাইনেন্স মিনিষ্টাৰ সেই সময়ত কোন আছিল? ফাইনেন্স মিনিষ্টাৰ আছিল, বিত্তমন্ত্ৰী আছিল আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন। এই বিত্তমন্ত্ৰীজনে তেতিয়াৰ পৰাই প্লেন কৰিছিল যে মুখ্যমন্ত্ৰীক মাজুলীৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা খেদিব লাগিব বা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগিব আৰু আঁতৰাই পেলাই মুখ্যমন্ত্ৰী হ'ব লাগিব বুলি তেওঁ তেতিয়াৰ পৰাই ভিতৰি প্লেন কৰিছিল বুলি ৰাইজৰ মুখে মুখে তেওঁ ওলাইছিল আৰু মাজুলীবাসীয়েও ভালকে বুজি পাইছিল। আৰু সেইকাৰণে তেওঁ বিত্তমন্ত্ৰী থকাৰ কাৰণেই আমি ভাবো যে নিশ্চয় তেখেতৰ আঁচনিবিলাক বিত্তমন্ত্ৰীয়ে অনুমোদন দিয়া নাছিল, পইচাৰ অভাৱ দেখুৱাইছিল, যাৰ কাৰণে চাগে তেখেতে কাম কৰিব পৰা নাছিল। আৰু সেইকাৰণে এতিয়া মানুহৰ মুখে মুখে প্ৰচাৰ মাধ্যমত দেখিছো বৰ্তমানৰ যিজন বিজেপি প্ৰাৰ্থী, সেই প্ৰাৰ্থীজন সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থী বুলি সকলোৱে গম পায়। মাননীয় মুখ্যমন্ত্ৰী বোলে বেলেগ প্ৰাৰ্থী আছে আৰু সেইকাৰণে আজি সেই সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থীজনে আজি প্ৰাৰ্থী পাইছে সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে। আৰু তেখেত যদি জয়ী হয় তেতিয়াহ'লে সেই একেটাই হ'ব বিত্তমন্ত্ৰী নহয় বা মুখ্যমন্ত্ৰী মাজুলীক তেওঁ সৰ্বানন্দ সোণোৱাল হাত শক্তিশালী কৰিবৰ কাৰণে কেতিয়াও সুবিধা নিদিব, তেওঁ কাম কৰিব নোৱাৰিব, তেওঁকো একে অৱস্থা কৰিব, পুতৰ লগা অৱস্থা কৰিব। এইখিনি দেখিছো দলংখন 3বাৰকৈ আধাৰশিলা কৰিলে, এতিয়া 3বাৰ আধাৰশিলা কৰিলে দলং একো নকৰিলে। এই বিত্তমন্ত্ৰী থকাৰ কাৰণে এতিয়া তেখেত মুখ্যমন্ত্ৰী। আজি তাৰিখত কেৱল ৰাস উৎসৱৰ সময়ত 59খন ৰাসক 50,000 টকাটো কমিটিক অনুদান দিয়াটো উন্নয়ন কৰিব নোৱাৰে। কওকচোন, যোৱা সময়ছোৱাত কিহৰ কাৰণে মাজুলীত এটাও ল'ৰাও চৰকাৰী নিবনুৱা ক্ষেত্ৰত পদক্ষেপ নল'লে? আপোনালোকে খবৰ লওক, যদি দিছে প্ৰকাশ কৰক। মৰমৰ ভাগিন কেইজনৰ লগত গুৱাহাটীত মাতি নি ভাত সাজ খালে মাজুলীৰ উন্নয়ন নহয়। মাজুলীৰ নিবনুৱা যুৱকক সংস্থাপিত কৰিব লাগিব, মাজুলীৰ সামগ্ৰিক উন্নয়ন হ'ব লাগিব, বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ উন্নয়ন হ'ব লাগিব, বিভিন্ন মাজুলীৰ যিবোৰ অভাৱবিলাক দূৰ হ'ব লাগিব। দলংখন 3বাৰ আধাৰশিলা কৰিলে, এতিয়াও কামটো যিটো গতিত থমকি ৰ'ল। এই দলং যে 26 চনত হ'বগে, ঘোষণা কৰাৰ দৰে ইলেকশ্যনৰ আগে কৰিম বুলি কৈছে 25ত, কোনো পধ্যে নহয়। আজি তাৰিখত মই লিখি দিলোঁ, আমাৰ চেনেলত লৈ যাওক, ৰেকৰ্ড কৰি থব। যদি হয় নিৰ্বাচনৰ আগত আপোনালোকে মূৰ হৈ বজাব। যিটো গতিত গৈ আছে 26ৰ আগত কেতিয়াও নহয়। এইটো এটা সম্পূৰ্ণ নিৰ্বাচনী টুক, নিৰ্বাচনী বাই ইলেকশ্যনৰ টুক, উপ নিৰ্বাচনৰ টুক, এইবিলাক যথেষ্ট ইছ্যু আছে। এই বিজেপি চৰকাৰ অহাৰ পিছত বস্তুটো আমাৰ কথা ক'ব দে। আপোনালোকে এই যিটো কা আন্দোলনক লৈ এই 5জনকৈ শ্বহীদ ঘোষণা কৰিছে আছুৱে, এইজনক ৰাজপথৰ পৰা টানি আনি ঘৰৰ পৰা টানি বিজেপিতে গুলিব নাই জানো? আজি তাৰিখত যিটো সময়ত আজি মাজুলীত সামগ্ৰিক ডেভেলপমেণ্ট হ'ব লাগিছে, এইটো চাৰিওফালেতো আজি তাৰিখত কেৱল প্ৰতিশ্ৰুতি, কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি, পেকেজ ঘোষণা। এতিয়া থাওৰা সমষ্টিত বাই ইলেকশ্যন হ'ল 1000 কোটি ঘোষণা কৰি দিলে, মৰিনী সমষ্টিত ইলেকশ্যনত 1000 কোটি ঘোষণা কৰিলে, বড়োলেণ্ডৰ ইলেকশ্যন হ'ল 1000 কোটি ঘোষণা কৰিলে। এতিয়া বড়োলেণ্ডে পইচা পাইছে জানো? পেকেজৰ পইচা পাইছে জানো? খুদ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজৰ পইচা পাইছে জানো? এইটোতো তাৰ সিংহভাগে পোৱা নাই, মৰিয়নী এটকা পোৱা নাই, থাওৰা এটকা পোৱা নাই। এতিয়া মাজুলীত আহি 1000 কোটি টকা 2000 কোটি টকা ঘোষণা কৰি দিব, মুখত যিটোকে আহে মুখ্যমন্ত্ৰী সেইটোকে ঘোষণা কৰি দিব। যিখন চৰকাৰে এতিয়ালৈকে 10,000 কোটি টকাৰ বেছি লোন লৈ চলাই আছে, এতিয়া 600 কোটি টকা আকৌ লোন ল'বৰ কাৰণে ৰিজাৰ্ভ বেংকক আৰ্জি দিছে। গতিকে যিখন চৰকাৰে 20,000 কোটি টকা আমাৰ 20,000ৰো অধিক কোটি টকা আমাৰ যিবিলাক ঠিকাদাৰ আছে অসমৰ, যিবোৰ সৰু সৰু আমাৰ খিলঞ্জীয়া ঠিকাদাৰ, এই ঠিকাদাৰবিলাকক 20,000 কোটি টকা ধাৰ এতিয়া প্ৰত্যেকৰ বিলৰ টকা আদায় দিবলৈ আছে। আজি তাৰিখত
যিবোৰ আজি খবৰ লওক আপোনালোকে যে আজি তাৰিখত এই যে ভেৰাইপাই চকৰ যে এই যে আমি যে ৰেচন দোকান বুলি কওঁ তেওঁলোকে যে চাউল কেৰি কৰি চাউল অনা যে যিটো ট্ৰেন্সপৰ্টেশ্যনৰ ভাড়া পইচা প্ৰতিখন দোকানত কিমান লাখ লাখ টকা দিব লাগিছে আপোনালোকে গৈ চেনেল গৈ ৰেচন দোকান ইণ্টাৰভিউ লওক তেওঁলোকৰ পইচাকেইটা দিব পৰা নাই তেওঁলোকৰ পইচা মাজুলীলৈ আহিছিলে এটা ভাগ আহিছিলে মাজুলীলৈ আজি অলপ দিন আগত এটা ভাগ যোৰহাটলৈ আহিছিলে অসমৰ চব জেগালৈ আহিছিলে জিলাবিলাক কিন্তু সেই টকাকেইটাও দৰমহা দিব নোৱাৰে বুলি কৈ জানিব পৰা গৈছে বোলে দৰমহা দিবলৈ পইচা শ্বৰ্ট হ'ল নেকি এই ৰেচন দোকানৰ এজেণ্টবিলাকে মোক কৈ সেই পইচাকেইটা আকৌ ঘূৰাই লৈ দিছপুৰলৈ লৈ গুচি গ'ল এতিয়াতো কোনো ডিপাৰ্টমেণ্টত পইচা নাই ডেভেলপমেণ্ট নাই উন্নয়ন নাই কেবিনেটত সিদ্ধান্ত ল'বলৈকে বাধ্য হৈছে যে কোনো মন্ত্ৰীয়ে কোনো আঁচনি ঘোষণা কৰিব নোৱাৰে মই পীতাম্বৰ দেৱক জুনিয়ৰ কলেজ যিখন আছে গড়মূৰত তাত কলেজখনৰ ইউনিয়ন বডি যিটো ইউনিয়ন বডি আজি ইলেকশ্যন আছিলে কাউণ্টিং চলি আছে ইতিমধ্যে তাত আমাৰ ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়নৰ NSY কংগ্ৰেছৰ যিটো ছাত্ৰ সংগঠন আছে NSY তাত জয়লাভ কৰিছে ইতিমধ্যে আমাৰ ৰিজাল্ট ওলাই গৈছে AGS এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী অতুল গাম নিৰ্বাচিত হৈছে আমাৰ ডিবেটিং ছেক্ৰেটাৰী আমাৰ ৰশ্মিৰেখা কামান জয়ী হৈছে আমাৰ গাৰ্লছ কমন ৰুম ছেক্ৰেটাৰী সংস্কৃতি মেধি জয়ী হৈছে আৰু ফাংচন ছেক্ৰেটাৰী আমাৰ সমীৰণ হাজৰিকা ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু তাৰ উপৰিও আমাৰ কাউণ্টিং চলি আছে আমাৰ যিজন আমাৰ জেনেৰেল ছেক্ৰেটাৰী তেওঁ আগবাঢ়ি আছে আমাৰ হাজৰিকা এইটো কয় ৰাহুল হাজৰিকা আগবাঢ়ি আছে আৰু 3টা পদত আমাৰ আগবাঢ়ি মোটামুটি সামগ্ৰিকভাৱে প্ৰায় 90% পদতে কংগ্ৰেছ দলৰ আগবাঢ়ি আছে এইটোৱে বুজায় যে মাজুলীত কংগ্ৰেছ দলৰ নতুন প্ৰজন্মই নিউ ভোটাৰে বিজেপিক প্ৰত্যাখ্যান কৰিছে যোৱা নিৰ্বাচনবিলাকত আমাৰ দেখিছে যে ইটোৰ পিছত ইটো কলেজৰ নিৰ্বাচনত আজি কংগ্ৰেছ দলৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিকে আদি কৰি প্ৰতিটো ইলেকশ্যনত আমাৰ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSY জয়ী হৈছে ইয়াৰ লক্ষ্য হৈছে যে বিজেপিৰ প্ৰতি নতুন চামৰ মোহ ভংগ হৈছে নিবনুৱা সমস্যাত তেওঁলোকে ক্ষেত্ৰত মানে নিবনুৱাসকলক প্ৰতাৰণা কৰিলে ছাত্ৰ সমাজৰ মেট্ৰিক পৰীক্ষা পাতিব নোৱাৰি ছাত্ৰ সমাজক প্ৰতাৰণা লগে ছাত্ৰ সমাজক লৈ জীৱনত লৈ হেতালি খেলিলে সেইকাৰণে নতুন চামৰ কংগ্ৰেছৰ প্ৰতি এতিয়া মানসিকতা সলনি হৈ কংগ্ৰেছৰ প্ৰতি আহিছে আৰু বিজেপিক যে প্ৰত্যাখ্যান কৰিছে এই মাজুলীৰ আজিৰ নিৰ্বাচনৰ ভোট গণনাই তাকো প্ৰমাণ কৰিছে গম পাইছে সেইকাৰণে তেখেতে ক'বলৈ বাধ্য হৈছে ভাষণত যে মই ৰাইজে যদি মোক ভোট দিয়ে তেতিয়াহ'লে মই ৰিণিকীৰ লগত থাকিম কৈছে নহয় ভাষণত যে মই ৰিণিকীৰ লগত থাকিম তাৰমানে জানে সৰ্বাই মানে মুখ্যমন্ত্ৰীৰ লগত নাৰাখে গতিকে মিছেছৰ লগত থাকিও ভন আনিব বিচাৰে এনেদৰে কৈছে ভাষণত যে আপোনালোকে যদি ভোট দিয়ে মই আপোনালোকৰ মই তেতিয়া ৰিণিকী হৈ থাকিম তাৰমানে ৰিণিকী মানে কাৰ কথা কৈছে সেইটোৱে বুজাবলৈ কৈছে যে এফালে সৰ্বাৰ লগত থাকিম এফালে মই ৰিণিকীৰ লগত থাকিম গতিকে তাৰ মুখতে পৰিষ্কাৰকৈ ওলাই পৰিছে যে তেওঁ মুখ্যমন্ত্ৰী মানুহ নহয় গতিকে তেনে পৰ্যায়ত মই আকৌ কৈছো যে বসুমতাৰী ডাঙৰীয়া চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া কংগ্ৰেছ দলে আমি ধনে সহায় কৰিব নোৱাৰিলেও চিত্তৰঞ্জন বসুমতাৰীয়ে ধন উভয়দৰে ঢালিব নোৱাৰিলেও এজন সুস্থ মানসিকতাৰ এজন সংগ্ৰামী সত্তা ব্যক্তিক পাব আৰু মোৰ বিশ্বাস আছে মাজুলীৰ কাৰণে কাম কৰিব গতিকে আমি পুনৰ আমি অনুৰোধ কৰিছো যে মাজুলীবাসী অন্তত মাজুলীৰ সন্মান অটুট ৰাখিবৰ কাৰণে এই মাজুলীৰ সত্ৰ নগৰী বৰভেটিৰ সন্মান অটুট ৰাখিবৰ কাৰণে আমি অন্তত এই মাজুলী সমষ্টিত নিশ্চয় আমাৰ এলায়েন্স আমাৰ যিটো ৰাইজৰ দল আৰু আমাৰ বিশেষকৈ অসম জাতীয় পৰিষদ কংগ্ৰেছ দল আৰু ৰাজ্য দলৰো তাত বিশেষকৈ সমৰ্থন আছে গতিকে এই প্ৰাৰ্থীক জয়ী কৰিব বুলি আপোনালোকৰ চেনেলৰ যোগেদি আমি মাজুলীবাসীক আমি আহ্বান জনাইছোঁ মাজুলীৰ পৰা প্ৰাঞ্জল খাউদৰ ৰিপৰ্ট, দ্য আছাম মিনিট 24।